ড্ৰাগছ বেপাৰীটো খুটি আৰু তাৰ ছোৱালী আকলিমা বেগম, খুটি বেগম আকলিমা বেগম ইয়াৰ পৰা থাকিব নালাগে। এইটো ৰাইজে পূৰা পথাৰৰ ৰাইজে এইটো কথাটো কৈ আছে, ইয়াত থাকিব নালাগে সিহঁতে ৰঙিয়াং পথাৰত। এইটো কাৰণে আমি এইটো আন্দোলন কৰিছোঁ। আমি এইটো আপোনালোকে চাই দিব আমাক ৰাইজে, নহ'লে আমি ওপৰলৈকে যাম আৰু য'লৈকে যাব লাগে আমি যাম, য'লৈকে যাব লাগে ৰাইজক লৈ পেলাই আমাৰ ৰঙিয়াং পথাৰৰ চাফ কৰা ৰাইজকেইটা আছে চবক লৈ পেলাই আমি যাম। সিহঁতক ইয়াৰ পৰা খেদিব লাগে, ইমানেই জানো আমি। ইয়াৰ ড্ৰাগছ বেপাৰীবিলাক খেদিব লাগে। ইয়াৰ পৰা ড্ৰাগছ বিজনেছ কৰে, ড্ৰাগছ বিজনেছ খুটি বেগম আকলিমা বেগম ড্ৰাগছ বিজনেছ কৰে আৰু ড্ৰাগছ বিক্ৰী কৰি এতিয়া মতা মানুহ বিজনেছত লগাইছে সিহঁতে। ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাক এইটো চাই চব বেয়া হৈ আছে। আমাৰ ইয়াত শান্তি লাগে, ৰঙিয়াং পথাৰটো আমাৰ শান্তি লাগে। সিহঁতৰ কাৰণে বহুত অশান্তি আমি হৈ আছোঁ। বেয়া মানুহ খেদিব লাগে ইয়াৰ পৰা। দুইবাৰ তিনিবাৰ সিহঁতক এৰেষ্ট কৰিলে। সিহঁতৰ থানাত বহুত নাম আছে, ৰিপৰ্ট আছে। আমি তেনেকৈ বেয়া মানুহ নহয়, আমি ভাল মানুহ চাই সিহঁতে লাগি যায়। মাইকী মানুহৰ লগত কাজিয়া লাগিব, পিছত মতা মানুহ ফচাব। মতা মানুহক এটা কিডনেপ কিবা ৰেপ কেছত ফচাই দিব। আৰু এইবিলাক আমাৰ ল'ৰা ছোৱালী ঘৰত ভাল হ'ব লাগে। আমাৰ বহুত ক্ষতিপূৰ্ণ হৈ আছে। আমাৰ মালিকহঁতেও খেদিব নোৱাৰে। সিহঁতে এনেকৈ হাতে ভৰি ধৰি কিনি সিহঁতে ইয়াত থাকিব, আকৌ সেইটোও বিজনেছ কৰিব। এনেকুৱাতো নচলিব নহয়। আমাৰ ল'ৰা ছোৱালীকেইটা মতা মানুহকেইটা চব বেয়া হৈ আছে এইবিলাক চাই। আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, এইটো বস্তুটো ইয়াৰ পৰা আঁতৰাব লাগে। ড্ৰাগছ বিজনেছটো ইয়াত আঁতৰাব লাগে, যাতে ইয়াত আমাৰ শান্তি হয়, আমাৰ শান্তি লাগে। মুছলমান মানুহ চব বদনাম হৈ আছে, এই মাইকীজনী চব বদনাম কৰি আছে। আৰু নুৰুল কোন হয়? নুৰুল তাৰ ঘৰত কিয় আহিব লাগে? বেলেগ মতা মানুহ লৈ সি ইয়াত বিজনেছ কৰে। বিয়া হোৱা নাই, একো হোৱা নাই, মাও এনেকা ছোৱালীজনো এনেকা। ইমান ডেঞ্জাৰাছ মানুহ থাকে নেকি মানুহ মাজত? কালি এই পৰহি দিনাখন এটা কথা কোৱাৰ কাৰণে আমাৰ লগত লাগিছে, আকৌ আমাৰ দেউৰকো ফচালে। কাজিয়া হৈছে পথাৰৰ মাজত, আৰু কৈ আছে তাৰ ঘৰত বোলে গৈ পেলাই বোলে ৰেপ কৰিছে তাৰ ছোৱালী। কিমান ডাঙৰ কথা কৈছে, লাজৰ কথা এইটো। এনেকৈ নহয়তো। সেইটো কাৰণে আপোনালোকৰ কাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে এইটো বস্তুটো আঁতৰাই দিয়ক। নিচা বস্তুটো ইয়াত থাকিব নালাগে। ল'ৰাকেইটা পথাৰত আহি থাকে, সিহঁতৰ ঘৰত গৈ থাকে, ড্ৰাগছ সেৱন কৰি থাকে, আমি দেখি থাকোঁ, কিন্তু আমি একো নকওঁ। ক'লেও আমাৰ লগত লাগি যায়। আজি আমাৰ ভাইটিৰ লগত লাগিছে, কালি এনেকুৱাও লাগি থাকিব। আৰু কেলে এনেকৈ কৰি থাকে? ইমান বেয়া কথা কেলে ক'ব লাগে? সি বোলে হেৰি কৰিছে, ৰেপ কৰিছে, এবাৰ পথাৰত কাজিয়া লাগিছে, আমিও দেখিছোঁ। এনেকুৱাতো কথা নহয়, ৰেপ কৰিছে বুলি প্ৰথমে মাইকী লাগিছে, পিছত সি তাৰ ছোৱালীক মাৰিব খুজি আছিলে খতিজা বেগমে। তেতিয়া সি বচাব গৈছে, তেতিয়াহে উল্টা তাক ফচাই দিছে। কেলেংকা কৰিব লাগে? আৰু নুৰুল কোন হয়? সদায় এনেকা যে তাৰ ঘৰতে ৰাতি দিন ভৰি থাকে, বিয়া নোহোৱাকৈ এটা মাইকী ঘৰত থাকিব পাৰে নেকি একেলগত? কেলেংকা কৰিছে? এনেকৈ কৰে? এনেকুৱা হ'ব পাৰে নেকি? নোৱাৰে। ইয়াৰ পৰা সি যাব লাগে, পথাৰৰ পৰা সি যাব লাগে। আমাৰ ইয়াতে অন্যায় হৈ আছে পথাৰত, লাজ পাই আছোঁ আমি। কেলেংকা কৰিব লাগে? সি মিছা মেডিকেলত শুই আছে, তাক বোলে ৰেপ কৰিছে, তাক বোলে মাৰিছে। আমিতো দেখাই নাই তাক মাৰিছে বুলি। তাৰ ছোৱালীক বচাব তাতে ঢাকাই মাৰিছে, এইটোৱে দেখিছোঁ। কেলে এনেকৈ মিছা বদনাম কৰিব লাগে? সি ইয়াৰ পৰা যাব লাগে। আমাৰ অন্যায় হৈ আছে, এইখিনি আমি চাই আছোঁ, আমি গম পাই আছোঁ, দেখি আছোঁ। সি ইয়াৰ পৰা যাব লাগে, অনুৰোধ আমাৰ। পাৰোঁ নেকি? সিহঁতে 20-22 লাখ টকা সোণৰ মালিক ক'ৰ পৰা হৈছে আৰু কেনেকুৱা হৈছে এইটো জানিব লাগে। সিহঁতক ইয়াৰ পৰা খেদিব লাগে। আকলিয়ে কাৰোবাৰ সোণৰ ব্ৰেচলেট, কাৰোবাৰ ৰূপাৰ চেইন একেৰা কৰি 20-22 লাখ টকা সোণৰ মালিক ক'ৰ পৰা হৈ গ'ল। বাহিৰা ল'ৰা আনি ইয়াতে সিহঁতে এনেকুৱা কৰি আছে। সিহঁতক ইয়াৰ পৰা খেদিব লাগে। কেলৈ আমাৰ শশানঘাটৰ ল'ৰা 3-4জন এনেকুৱা হৈ গ'ল, অলৰেডি 2জন মৰিলেও তাহাঁতৰ কাৰণে থাকিব নোৱাৰে, চব এনেকুৱা কৰি আছে। সিহঁতক ইয়াৰ পৰা অস্থায়ী মানুহ হয়, কাৰ্বি আংলঙৰ লোকেল নহয়। আমি নিজৰ জনম কুণ্ডলী চব ইয়াৰে হয়, আমি ওলাবৰ কাৰণে আমি ভয় খাওঁ। আকলি বোলে পুলিচ ধৰাই দিব, এইটো কৰিব সেইটো কৰিব। সিহঁতে মাইকী মানুহ হয়, বাহিৰৰ পৰা বিজনেছ কৰি আছে, ইয়াতে আহি আপোনালোকে তাহাঁতক উঠানি জলদি কোচিছ পৰা সোণৰ বস্তু, কাপোৰ কানি যিবিলাক এতিয়া আছে, এইবিলাক চব সিহঁতে এইবিলাক পাৰ্চেল কৰি লৈ লয়। কম পইচাতে সিহঁতে ড্ৰাগছ দিয়ে, ইনজেকশ্যন মাৰে। আজি 4-5 বছৰ পৰা মোৰ হাজবেণ্ডক সিহঁতে বৰবাদ কৰিব আছে, খুটি আৰু খুটিৰ ছোৱালী। এতিয়া খুটি আৰু খুটিৰ ছোৱালী ইয়াৰ পৰা যাব লাগে, ইয়াৰ পৰা যাবই লাগে, এইখিনি এৰিব লাগে। সিহঁতৰ কাৰণে এতিয়া গাভৰু ল'ৰাকেইটা, সৰু ল'ৰাকেইটা, আমাৰ ল'ৰা ছোৱালী আছে, খাব বেয়া হ'ব, সিহঁতক ওলাই ইয়াৰ পৰা যাব লাগে। এইটো ব্যৱসায় কৰা কিমান দিন হ'ল? এইটো ব্যৱহাৰ কৰা আজি 4 বছৰ 5 বছৰ হৈ যাব। আগৰ পৰা আপোনালোকে একো কোৱা নাই কিয়? আমি আগৰ পৰা কৈছোঁ, একশ্যন আমাৰ এনেকৈ লোৱাই নাই।
আমি আগৰ পৰা সিহঁতৰ লগত কাজিয়া কৰিলে আমাৰ মতা পিতাক আৰু উল্টা ভাষা দিয়ে, চুৰ কৰিছে, ভয়ত আৰু কোনো নালাগে সিহঁতক। কোনোবাই একো ক'ব গ'লে সিহঁতক উল্টাহে মাৰিব, মাইকীটো ওলাই যায় মাৰিবৰ কাৰণে। ঘৰত আহি মোক দম দি থৈ গৈছে, তাৰপিছত পইচা আহি এনেকৈ খুৱাই বাকী ৰাখি দিয়ে, পিছত ঘৰত আহি পেলাই বস্তু উঠাৰ দম দিয়ে। এই চিলিণ্ডাৰ উঠাই লৈ আহিছে, ঘৰৰ পৰা সোণৰ কাণৰ লৈ আহিছে, দামী দামী কাপোৰকেইটাই লৈ আহিছে। সিহঁতৰ ছোৱালী, ল'ৰাৰ বোৱাৰী, ল'ৰা, মাক, এই গোটেইকেইটা সিহঁতে বিজনেছ কৰে। ইয়াতে সিহঁতৰ ঘৰতে কিয় আড্ডা হয় আমিতো বুজি নাপাওঁ। আমি ভাবোঁ চালা গৈছে কিয় গৈছে সিহঁতৰ ঘৰত, পিছতহে গম পাইছে সিহঁতে ড্ৰাগছ বিক্ৰী কৰে। ঘৰৰ পৰা কাপোৰ লৈ আহিব ইয়াতে, চিলিণ্ডাৰ লৈ আহিব ইয়াতে, আৰু ইটো সিটো আনে, কিয় আনে বুলি পেলাই আহোঁতেও গম পাইছোঁ সিহঁতে যে ইয়াত নিচাৰ বিজনেছ কৰে। আমিতো আগত গম নাপাওঁ, ভাবি বুলি মাতে, নব বুলি মাতে, আমি এনেকাই ভাবোঁ। ভাবি গৈ পেলাই পিছতহে গম পাইছোঁ সিহঁতে ড্ৰাগছ বিক্ৰী কৰে। এতিয়া বোলে ক'ত চিলিণ্ডাৰ সিহঁতৰ ঘৰতে ওলাইছে, টিন ওলাইছে। এতিয়া আমাৰ ঘৰৰ পৰা টিন নিছে, চিলিণ্ডাৰ নিছে, ক'ত নিছে? ইয়াতেই পাইছোঁ আমি। মানুহজনীয়ে সদায় লুকাই বস্তুবিলাক ৰাখে, আৰু আহিলে কয় নাই আমি অহা নাই, দেখা নাই নহয়, আমাৰ ঘৰত অহা নাই নহয় আপোনাৰ ল'ৰা। গম নাপাওঁ আমি, কোনে কৈছে আপোনাক? আমি কৈছোঁ আমি চকুৰে দেখিছোঁ। নাই, বিশ্বাস নকৰে। উমনি বহা মুৰ্গী পৰ্যন্ত লৈ আহে, আনি পেলাই ইয়াত দিয়ে। এনেকুৱা মানুহে পিন্ধা কাপোৰ পৰ্যন্ত আনি পেলাই দিয়ে, সিহঁতে ৰাখে। আনকি কলৰ বেটাৰী পৰ্যন্ত উঠাই আনি ইয়াতে দিয়ে। সিহঁতে লুকুৱাই পেলাই কয় আমি নাই, আমি ৰখা নাই। সিহঁতৰ ঘৰতে আমি পাইছোঁ বস্তু খোপা। আৰে তহঁতে যদি বস্তুখিনি ৰাখিছ আমাক কিয় ঘূৰাই নিদিয়? কেলৈ নকওঁ আমাৰ ল'ৰাই তহঁতক বস্তু বেচিছে? হা ল'ৰাকেইটা মানে তহঁতে কব্জা কৰি ৰাখিছ এই ড্ৰাগছ দি। দুবাৰ তিনিবাৰ আহি মই ঘৰত হাল্লা কৰিছোঁ যে তহঁতে এইটো বস্তু লৈ কেলৈ হেৰি কৰি আছ? তহঁতৰ ভয় নাই নেকি? এইটো কি ভাল বস্তু নেকি? আজি মোৰ ল'ৰা খাইছে, কালি তোৰ ল'ৰাই খাব। হা শিকিব এইটো বস্তুটো ভাল নেকি? ল'ৰাৰ পৰা গৈ নাতি হ'ব, নাতিয়ে খাব। তহঁতে কি এইবিলাকে কথা কৰ নেকি? হা আজি সিহঁতে এইবোৰ কাজিয়া বোলে হৈছে, সেইবোৰ আমি নাজানো, কিন্তু আমি খালি ড্ৰাগছটো ইয়াৰ পৰা আঁতৰিব লাগে। আৰু এটা গাত আৰু এটা বন্দুক থৈ যে বিজনেছ কৰি আছে, এইখিনি আমাক আঁতৰাব লাগে, বুজিছেনে? আমি ইয়াত ডিফু শশানঘাটত। আপোনাৰ নাম? মোৰ শুভমায়া ৰায়। মই গেটতে মই থাকোঁ, এইখিনিয়ে মোৰ। ধন্যবাদ। মানাও কৰিছোঁ, তাৰপিছত ৱাৰ্ণিঙো বহুতবাৰ দিলোঁ আঁতৰিবৰ কাৰণে, তথাপি কথাটো নেমানে। বাৰে আৰু অশান্তি কৰিছে ওচৰা ওচৰি মানুহ, অকল ড্ৰাগছ বুলি নহয়। এতিয়া মানে ওচৰা ওচৰি মানুহ অশান্তি কাজা ফেঁচা মানে কৈ লাভ নাই আৰু মাইকীটো। সেইটো কাৰণে আজিৰ পৰা মানে তাক ৰাখিবলৈ মানে কোনো এটা চান্স নাই, আৰু নেৰাখোঁ। আমাৰ ৰঙিয়াং পথাৰত এই মাইকী ভূতি বেগম বুলি তাক আৰু মানে নেৰাখোঁ তাৰমানে। হয়, ইমান দিনৰ পৰা যে ৰাইজে কৈ আছিলে যে 4 বছৰমান হ'ল বিক্ৰী কৰি থকা, আপুনি আগৰ পৰা আমি গম পোৱা নাছিলোঁ। আপুনি এতিয়া গম পাইছে? মইতো ড্ৰাগছ বিক্ৰী কৰা মানুহ গ'লে ৰখাটো দূৰৰ কথা, মই গম পোৱা নাছিলোঁ। সেই তেতিয়া কাৰণে ৰাখি দিলোঁ, আমি নাজানাৰ কাৰণে। এতিয়া আপুনি গম পোৱা গম পোৱালৈ মই ৰখা একেবাৰে চান্স নাই। মুখৰ পৰা এইটোৱে